খুড়ীহঁত দাদাহঁত ভালে আছা? বেলেগ জেগাত প্ৰগ্ৰাম কৰা গেলি বৰষুণ দেই, কিন্তু আপোনালোকৰ মাজত বৰষুণ নেদেই। ইমান ধুনীয়া অনুষ্ঠান আৰু আপোনালোক ভাল কাৰণে বৰষুণেও ভয় কৰিছে, হয়নে নহয় বাৰু? আৰু আহি পেলাই সঁচাই ভাল লাগছি মহিলাবাৰী পাঠগাঁও এই অঞ্চলত। আৰু মই একেবাৰে অহা নাই, মোৰ লগত কইনাকেইটাও লৈ আহিছোঁ। আপোনালোকে ভাল লাগছি না? মোক চিনি পাইছা? এই কিবা যি চৰাই ধুনীয়া মৌপিয়া, ছোৱালী ধুনীয়া কঁকাল চিয়া, ধৰিব নোৱাৰি উৰণীয়া জীয়া, তথাপি ধৰিলো নহয় এজনী সুকীয়া, এইখিনি তাইৰ লগত হিয়া জীয়া নিয়া। পিছতহে গম পালোঁ মান্নামাৰী ৰাজাহাতডাল বেকা। নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি ডেকা। আৰু আপোনালোকৰ মাজত আহি হৈছে ভাল লাগছি। আৰু খুৰীহঁতে যি ইমান ধুনীয়াকৈ বহি আছে এই গুণত চাবি আকৌ পিছফালা চিনাকি বাহিৰ হ'ব বাবাৰে। আৰু ইমান ধুনীয়াকৈ আজি গোটেই বছৰৰ মূৰত কৰোণাৰ পিছত এই বিহু অনুষ্ঠানটো পাইছোঁ, সেইকাৰণে ফূৰ্তি কৰিব লাগিব। আমিও এতিয়া হাঁহিম হুৰুম নাচিম বুলি আহিছোঁ। যদি আপোনালোকে নাহাঁহে তেতিয়া নামি যায় খুৰীহঁতক কুটকুটে হৈও দিন যায়। এই ভিতৰতে গপত মাৰি আছে, কিবা উদ্ভুচৰ দি আছে তেতিয়া দুটা তিৰি চাই আছা, কিন্তু আজি এটা তিৰিহে লৈ আহিলোঁ। দুটা তিৰি আনিলি তাৰমানে কাজিয়া কৰে, সেইকাৰণে এটা কইনা লৈ আহিছোঁ। ক'ত আছে মান্নামাৰী? এইফালে এই দেখছাহে মঞ্চ লিখাৰ লগে লগে গয়েতকৈ বহি গৈছে মঞ্চখন। ইমান ওজন মানুহ, সেইকাৰণে দুটা কইনা আনিব নোৱাৰা। গাড়ী একেবাৰে এনেকৈ লাগি আহি স্পীড ব্ৰেকাৰত। এই লাহে লাহে কওঁ, দাদা এই নাৰী নোহোৱা আৰু এডাল মাইক্ৰফোন নাই নেকি? ইয়াৰ এই নাৰী থকা দিলি মাইক্ৰ মানুহটোৰ লগত কালেকশ্যন হৈ যাব। এইখিনি জেগা কেনেকৈ পালি আহি মাংনাই মাৰি? বহুত তিৰি জীয়া দেখছিতো, এটা তিৰি আগতে এৰি থৈ আহিছে, আনে আৰু এটা লৈ যোৱা ঠাণ্ডা লগাইছে। চাইছোঁ কি কাজিয়া কৰে আহি খুৰীহাত। এতিয়া এইটা খুৰীহঁতক চোৱা পাই গালি পাইছে মোক। ভাই বেয়া পাইছা নেকি? এই দেখছা এতিয়া কাজিয়া কৰিছে আহি খেতাই গাই দুটা তিৰিয়ে। আমাৰ এওঁৰ আকৌ বুঢ়া খুৰীকেইটা আগতে চকুত পৰে। খুৰীহাত আগত বহি আছা কাৰণে চকুত পচিয়া নহয়নে? আজিকালি আকৌ এনেকুৱা চাল মৰা আহি পাওঁ এটা নুচি প্ৰত্যেক মই তাৰমানে মাকৰ আছি বাপকৰ চাকি তাৰ বিচৰ কাছা কাছি ইয়া জানানে কিবা ৰজনীগন্ধা কেপি শিখৰ কিবা এনেকৈ তুলি লৈ খচক খচক মাৰি ওপৰত লাগি কৰি উলিয়াই দিয়ে। সেই ধোঁৱাৰ লগত আজি নিজৰ লাইফটো উৰি যাই আছে, কিন্তু গম নাপায় আজিৰ প্ৰজন্মই। আজি আগতে চাদৰ টেমা পাইছিলোঁ, আজিকালি চাদৰ টেমা নাপায়। কেৱল পশ্চিমীয়া সংস্কৃতি ৰজনীগন্ধা কেপি শিখৰ এইবিলাক আদৰি লৈছিল, কিন্তু এই ৰাণী পাটগাঁও অঞ্চলত এইবিলাক খোৱা মানুহ নাই। উন্নত জেগা আৰু উন্নত হৈছে বুলি আশা কৰি নাপাব লাগি। আপুনি যে আইভাৰ প্ৰেম হোৱাই নোহোৱাই ইমান কথা কৈ আছে, আপোনাক জন্ম কোনে দিছিল? এই কি সুধা হয়, ইয়াতে প্ৰগ্ৰাম কৰিয়ে আছোঁ, চবে জানে কোনে জন্ম দিছিল আৰু কৰিয়ে আছোঁ চব অনুষ্ঠানত। কিন্তু আপোনাক কোনে জন্ম দিলা? মোক কোনে জন্ম দিলা নাজানা? খুৰীহাত দাদাহাত মোক কোনে জন্ম দিলা নাজানালে? আপোনালোকে জানা নেকি কোনে জন্ম দিয়ে? মায়ে জন্ম দিয়ে, কিন্তু এই নাজানে এতিয়া কোনে জন্ম দিয়ে। এতিয়া মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই সুধে নাপালোঁ মায়েহে জন্ম দিলা নে দেউতাইহে জন্ম দিলা। আপোনাক এটা প্ৰশ্ন সুধিম, আপুনি উত্তৰ দিব পাৰিব? প্ৰশ্ন সুধবি নেকি? তই যদি মানে প্ৰশ্ন সোধা ঠেক মাষ্টৰণী হ'ব পাৰিলে হয় দেখোন। ঠেক নহয়, দেচোন বাৰু কি প্ৰশ্ন সোধা? একদম শুদ্ধকৈ উত্তৰ দিব। কিন্তু দিম, কিন্তু সলাই থাকে এই আকৌ মোক সলোৱা নিচিনাকৈ বেলেগক সলাব আকৌ। বেটাৰী লুম আছে এই একেবাৰে নাইপেটৰ পৰা মাতিব লাগে। এইটো এই বেটাৰীটো সলাই দিয়ে হা? ই বেলেগ ঠাণ্ডা নাই, কইনাটো চাব লাগে এডাল সলাই ভাল কি কৰিম। আপুনি কওকচোন পদ কাক বোলে? ক'ত নাজানো ভাই, ইমান ধুনীয়া অনুষ্ঠান, কি যি কথা সোধা চবে জানে পদ কাক বোলে। আপুনি জানে যদি কৈছোঁ মই ক'ব লাগিব। খুৰীহাত দাদাহাত পদ কাক বোলে ক'ব লাগিব নেকি? মই কিন্তু পদটো নাজানো, পাতটো জানো, ক'ব লাগিব নেকি বাৰু? হেৰি ইমান ৰাইজ আছে, আপুনি পাদৰ কথা ক'ব আহিছে। কিমান গণ্য মান্য ব্যক্তি বহি আছে, চেণ্ডেল মাৰিব আপোনাক। নামাৰে, ইমান ধুনীয়া অনুষ্ঠান চবে জানে, এইবিলাক মানুহ জন্মগত বস্তু, কেতিয়া ওলাই যায় সদে নাপায়।
কৈছোন যদি বেয়া পোৱাই অ বেয়া পাবি নেকি দাদাহাত খুৰীহাত বেয়া নাপাবি দেই এইবিলাক মানুহ জন্মগত বস্তু পদটো নাজানো মই পাতটো জানো পাত দুই মেৰুৰ মাজত থকা সুৰংগইদি যি বিষাক্ত বাষ্প নিৰ্গত হৈ তাকেই বোলে পাত পাত প্ৰধানকৈ তিনি প্ৰকাৰৰ এটা হৈছে ঠোঁটকৈ মৰা পাত এটা হৈছে পুটকৈ মৰা পাত আৰু এটা ফুচকৈ মৰা পাত এটা খুৰী এটা ভাত খাই আহি কিমান ওচৰত খাই মাৰে পুটকৈ এৰি দিছে হিচাপ নাই আকৌ নিজে মাৰি উঠি লগতো ক'ব এই মান্নাই মাৰি কি খাই মচা আহিয়েই বুলি মই এতিয়া পাতৰ কথা কৈহে আছোঁ আমাৰ বুঢ়ীয়ে কেতিয়া পাত এটা মাৰিলা ঘুমে নাপালোঁ এই কিবা কবি নে নকওঁ আৰু এই টেক্সিয়াহে আগে গৰা সমান টাটা কোম্পানী নেনো গাড়ীখন এই আগুৱীয়া অলপ মান্নাই মাৰি হেৰি আপুনি অলপ খোৱা লোৱা কৰিব নাখাওঁতে ৰাখোনে মোক যেন ভুটকে পাৰা অমিতাটো আন হৈছিল তোৰ মুখখনে বৰ ভাল লগা হৈ আছে জানো গোটেই শুকুনা এটা পিঠাহে এই মেকআপ নকৰিলি লাইটৰ পোহৰে অলপমান ঝিলকি আছে নহ'লি মেকাতলিখনৰ চেংগালি মাছান কইলা আপুনি মালভূমি কাক বুলি জানে বেয়া প্ৰশ্ন সোধা দেখোন মালভূমি কাক বোলে ক'ব লাগিব চবেই জানে উন্নত জেগা ইয়াৰে ল'ৰা ছোৱালী পঢ়ি শুনি উন্নত হৈছে মালভূমি কাক বোলে কিয় নাজানিব আপুনি কওকচোন মালভূমি কাক বোলে ক'ব লাগিব অ দাদাহাত খুৰীহাত মালভূমি কাক বোলে ক'ব লাগিব নেকি ঐ জানিনে নাই নাজানা কাক বোলে মালভূমি মই ক'ব লাগিব নে যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়াক লাগি এই মালটো টানি থাকে তাকে বোলে মালভূমি হয়নে নহয় বাৰু আপোনাৰ মাথাত অকণমান ঘিউ বোলা বস্তু নাই নে চুলি চাওকচোন আপোনালোকে জানো ঢেৰকেনি ধুমুহাই মাৰি লৈ যোৱা কঠীয়াহে বা মোৰ চুলিত ঠাট্টা কচি নাছে কিয়া ঢেৰকেনি ধুমুহাই মাৰা কঠীয়া বোলে তাই চুলিকেইডাল বৰ ভাল লগা হৈ আছে জানো গোটেই দমৰা গৰু নেমুৰহে আৰু আজিকালি চুলিবিলাক যাবই খাদ্যত ভেজাল অসমীয়া মানুহে খেতি নকৰে চব বাহিৰৰ পৰা অহা বস্তুবিলাক কিনি খায় সেইকাৰণে মানুহৰ বেমাৰ আজাৰবিলাক বেছি হৈছে যেতিয়া আমাৰ মানুহে অলপো খেতি কৰিলে হয় তেতিয়া কিনি আনিব নালাগিলে হয় হাত দিয়া বস্তু হয়নে নহয় বাৰু আৰু এতিয়া ভাল লাগছে আপোনালোকৰ মাজত আহি আমিও বেছি দীঘলীয়া নকৰোঁ আমি গোৱালপাৰাৰ পৰা আহিছোঁ মণ্টু দাই বহুত দিনৰ পৰা যোগাযোগ কৰি আছে যে আহিব লাগিব বুলি মণ্টু দাবা ক'ত গ'ল মান নাই মাৰা আৰু আহি পেলাই সঁচাই ভাল লাগছি আৰু গোটেইকেইজন ল'ৰা আছে কাৰণে আপোনালোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো উপভোগ কৰি থাকিবা পাচ্ছা আৰু দাদাহঁতৰ কাৰণে এটা হাতৰ ছবি দিলে ভাল লাগব ডাঙৰকৈ বঢ়িয়া আপোনাক কিমান চাদা মাৰিলা জানো হিচাপ বেয়া কোনোবাই জানো মহু মাৰিলা এতিয়া খুৰীহাত দাদাহঁতে আমাৰ ফালে মুখ মেলি চাই আছা ফাংচন তলৰ ফালে মেলেৰিয়াই পৰি আছে কানেকশ্যন মেলেৰিয়া নাই চিনা জোখে আছে জানো আৰু ভাল লাগছে আপোনালোকৰ মাজত আহি বেছি দীঘলীয়া নকৰোঁ বাৰু এটা গান গাব এতিয়া গান গাব লাগিব নেকি বাৰু হেৰি ৰচন আপুনিতো মোক এৰি থৈ আহিছে এই বুন্দিয়া বাইক লগত কিয় লৈ আহিব লাগে টোকা চবতে লৈ ফুৰিব লাগে নেকি এই তোৰহে পৰে নেকি হে এই ইমান নাই মাৰি তই মোক চিনি পোৱা নাই তোৰ যদি এতে ইমানে অহা ইচ্ছা আছিল এতে এটা লিকিৰা চাইডেও এতে থাক তই তোকে যদি ইমান লিকিৰা লগা হৈছে বিচাৰি নাযাকিয়া তই হেৰি আপুনি এনেও দুটা তিৰি পুইভা নৰে মোকতো এৰি থৈ আহিছিলে মোক যদি পুইভা নৰে কওক আপোনাতকৈ বহুত ভাল লিকিৰা আছে এতে থাকি যাওঁ মই ঐ ৰাখবি নেকি কোনোবাই আজিকালি আকৌ চিয়াগিলাক নাযায় তিৰিগিলাকহে পলাই যায় এই বোলো কালৰো কাল বিপৰীত কাল মেকআপত জিলিকি উঠেই ছোৱালীৰ কাল সেইকাৰণে আজিকালি ছোৱালী বিয়া নকৰোৱাই ভাল আৰু খিতেকা গনটো মনত আছে আপোনালোকৰ এই পকেট গৰম তিৰিৰ মৰম এই পকেট খালী তিৰিৰ গালি খিতেকাই দুটা তিৰি খিতেকাই দুটা তিৰি লাগি গ'ল হুৰা হুৰি টেনচনত যাই চুলি হৰি কিহে পাইছি কিহে ধচি বাটৰ কচু গাত থুইছি খিতেকাই তত হৰাই খাইছি এই খিতেকাই কেনে মজা জ্বালা পাই গৈছোঁ তিৰিত জ্বালা বাকী নাই নহয় না এই জ্বালা পাইছোঁ এটা মোৰ মাথা খাই দিছিল আৰু এটা পুষ্পা গানটো আমি যি গাইছিলোঁ খিতেকাইত তহঁতে মাথাটো খালি খুলি খুলি মূৰৰ চুলি হৰাই দিলি তহঁতে মাথাটো খালি খুলি খুলি মূৰৰ চুলি হৰাই দিলি হা দেশটো মাৰিব লাগিব মই চামে বিহু মঞ্চত এইবিলাক খোৱা নহয় বাৰু আৰু এতিয়া আপোনালোকৰ যদি ল'ৰা ছোৱালীক ভাল মানুহ কৰিব বিচাৰা খুৰীহাত দাদাহাত
তেতিয়াহ'লে হাতত এইবিলাক মোবাইল নহয় দেই, হাতত কিতাপ তুলি দিবি, তেতিয়াহে ডেঙা মানুহ হ'ব পাৰিব। এয়া ৰাণী নহয়, কামৰূপ নহয়, দৰং নহয়, ওদালগুৰি নহয়, ইয়াৰে ল'ৰা ছোৱালী পঢ়ি শুনি গোটেই কামৰূপ নহয়, দৰং নহয়, গোটেই ৰাণীৰ কাৰণে সুনাম কৰি আনে, তাৰে আশা কৰিছোঁ। তোমালোকে ভাল মানুহ হ'ব পাৰিবি নে নাই ল'ৰা ছোৱালীবিলাক? পাৰিবি, পাৰিব লাগিব। কিন্তু ইয়াতকৈ আৰু প্ৰগ্ৰাম কৰিব আহিলে আৰু উন্নত হ'ব বুলি আশা কৰিলোঁ। আৰু দাদাহঁতে ডাঙৰ ডাঙৰ গায়কক নামেতি আপোনালোকৰ ইয়াৰে ল'ৰা ছোৱালী নাচিছি, উক্ত প্ৰতিভাবিলাক বিকাশ হৈছে। আৰু দাদাহঁতৰ ইমান ধুনীয়াকৈ কষ্ট কৰি এই অনুষ্ঠানটো পাতিছে, আৰু দাদাহঁতৰ এই অনুষ্ঠানটো যাতে আগত লাগি আৰু সুন্দৰকৈ হৈ যায় তাৰে আশা কৰিছোঁ। আৰু কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাকো যে আপোনালোকৰ মাজত আনি এইখিনি কথা কোৱাত সুবিধা দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমাৰো ভিডিঅ' কৰোঁতে ভুল হৈ তথাপি আপোনালোকে চাই আছা কাৰণে আমি কৰি আছোঁ, আৰু আমি কৰি আছোঁ কাৰণে আপোনালোকে ইমান ধুনীয়াকৈ চাই আছা। আৰু এনেকৈ আপোনালোকক মনোৰঞ্জন দি যাবলৈকে চেষ্টা কৰি থাকিম। আমাৰো ভুল হয় ভিডিঅ' কৰোঁতে, আপোনালোকক ক্ষমা বিচাৰোঁ। তাৰ মাজতে কিবা কবি আৰু গান গাবি, নাগানে গাবি এই একো নকয়, এনেই লৈ আহোঁ এইডাল মেচিন দেৰি দে চেনি খোৱা পিপিৰা, আপুনি মস্ত চিপিৰাহে। বাহা মই বোলে চিপিৰা চিপিৰা নহবি, বস্তু যিহে জুই চাই দাম বাঢ়ি যাই আছে। এইবিলাক একজি আহিছিল তাতো একো নকোৱা নেকি? মই আহিলোঁ বুলি তই পিছে পিছে কি আহিব লগা হ'লে? মই আহিছোঁ কি কৰিবি তই? মাৰি দিম ছয়, হৈ যাব খৰ। ভীমকলৰ গুটি এনেকুৱা এটা চট দিম, চৰত থিয়াই ল'বি মুঠি। চাহ চেকা চেকেনি, তই বেটি হৈ গৈছা মস্ত এটা চেকেনি। ভাত খোৱা চৰু, তই এটা মস্ত হালোৱা গৰু। বাবা কিনকে ত্ৰিশীয়া মানুহ এটা হালোৱা গৰু হ'বই। তাই চেহেৰাটো চাইচোন, খাওঁতে খাওঁতে ইতে পাৰি লৈ অহা কঠলটোৰ নিচিনা হৈ গৈছে। তই দেখোন ভূমিকা ভাষা চেকেনিয়ান হৈ গৈছে ভাই। কাজিয়া কৰি নমৰবি বাবা, চাইছোঁ খুৰীহাত দাদাহাত আমাৰতো চিৰিয়েলত কাজিয়া কৰে সেই ৰাণী পাটগাঁৱতো কাজিয়া কৰিব আছিল। আকৌ আমাৰ চিৰিয়েলবিলাক চাই পেলাই খুৰীহাতে ঘৰতে কাজিয়া নকৰিবি দেই। মানুহবিলাক ইমান দুখত থাকে, তথাপি মনোৰঞ্জন দিবলৈকে চেষ্টা কৰোঁ। এতিয়া খুৰীহাতৰ য'ত অলপ বেছি আন পাইছোঁৱেই। খুৰীহাতৰ হাতে হাতে মস্ত মস্ত ফুল, দাদাহাতে মাৰি আছে বন্ধন গোটৰ লোন, নহয়নে? আৰু এতিয়া কি ক'ম কি নক'ম লাগছি। গান গাবি এটা দাদা। পকালে দিন হাজিলো, মৰমেৰে হাগিলো, মুঠি দিলে উঠি যাব বুলি ভবা নাছিলো। এনে এদিন আহিব, গৰু গছত উঠিব, এনে এদিন আহিব, ছাগলী দিব পাৰিব। বাবা কমেডি কৰি কি গান বাঢ়ি গৈছি খুৰীহাত দাদাহাত দেখছানে? আৰু এতিয়া আগৰ গানবিলাক ভাল আছিল, এতিয়া গানবিলাকহে কি কচি ক'বা নৰোৱা। আৰু আজিকালি অসমীয়া সংস্কৃতিবিলাক কি হৈছে জানেনে নাই খুৰীহাত দাদাহাত? নিমখ নোহোৱা চব্জি বনাই দিছে তাৰমানে। আজিকালি অসমীয়া শিপিনীবিলাকে বোৱা গামোচাবিলাক অসমীয়া মানুহবিলাকে নিজে নিপিন্ধে। চাবিচোন বাৰু, চাইনাৰ পৰা বা পুনেৰ পৰা বা জাপানৰ পৰা অসমৰ বাহিৰৰ পৰা অহা গামোচাবিলাক পিন্ধে। এতিয়া জানানে? কম দামত পায়, তাকো মেচিনত বোৱা। আজিকালি অসমীয়া মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীক বড়ো নৃত্য, কাৰ্বি নৃত্য, জিকি জাৰি, আইনাম, বিয়ানাম, সত্ৰীয়া নৃত্য কেতিয়াও নিশিকুৱাই। কেৱল শিকুৱাই ডিস্কো ডেন্স আৰু মডাৰ্ণ ডেন্স। আমি কোৱা নাই যে ডিস্কো ডেন্স মডাৰ্ণ ডেন্স শিকবা নালাগে বুলি, শিকবাও লাগে। নিজৰ দেউতাই যদি ধুতি চাট পিন্ধি আহে, এতিয়া বেলেগৰ দেউতাই পাইজামা কুৰ্তা পিন্ধি আহিলে কাম হ'ব নেকি? কেতিয়াওতো নহয়। আমি ধৰ্মত কোনোবা আছোঁ হিন্দু, কোনোবা আছে মুছলমান, কোনোবা আছে খ্ৰীষ্টান, কোনোবা আছে জৈন, কিন্তু আমাৰতো জাতি এটাই, সেইটো হৈছে অসমীয়া জাতি। আজিকালি ভাষা সংস্কৃতি পৰম্পৰা যিটো গতি হৈ আছে, বিহুৰ যি গতি হৈ আছে, যদি ইণ্ডিয়া থাকে তেতিয়াহ'লে 5 বছৰ নহয় 10 বছৰৰ ভিতৰত নেপাল নহয় আন্তঃৰাষ্ট্ৰীয় জিলা আমাৰ অসমৰ বাহিৰৰ পৰা নাচনীবিলাক আমি ভাড়া কৰি আনি আমাৰ অসমত নাচুৱাব লাগিব। আৰু আমাৰ অসমীয়াবিলাকে মুখ মেলি চাই চাই হাত তালি দিব লাগিব, বঢ়িয়া হৈছে বুলি, হয়নে নহয় বাৰু? আৰু আজিকালি আমি বহুত জেগাত প্ৰগ্ৰাম কৰিব যাওঁ, বহুত জেগাত ছুটি কৰিব যাওঁ, তেতিয়া বহিবা দিব, চাহ পানী খাব দিব, তেতিয়া লগৰ ল'ৰা ছোৱালীক মাতিব, বাবু মাইনা কাম কাম কাম। আমি হ'লেও গাঁৱৰ মানুহ কি খাম খাম খাম, আমিতো এইবিলাক বুজি নাপাওঁ। আমি বোলক হেল্ল' কোৱা, লাঞ্চ কোৱা, হোৱাট ইয়ৰ নেম, পাল্লি ল'ৰাটোক হানি খুচি ইংলিছ সোমাবা খোজে। আৰু চলিটোনো কম নে, আজিকালি বাহঁতলৰ ভূতবিলাকহে জন্ম পাইছিল, পেলাই বেঠাই নামটো ক'ব, মাই নেম ইজ থাপি। তাৰপিছত মাকৰে বাপকৰে গৌৰৱ চাবি। আপুনি মানে একেবাৰে বেয়া নাপাবি দেই, আমাৰ অসমীয়া আমাৰ বাবু মানে অসমীয়া কথা ক'বয়ে নাজানে। লাজ পাব লাগে। যেতিয়া নেকি অসমীয়া কথা ক'ব নাজানে, নিজৰ মাতৃভাষাটো জীয়াই নাৰাখে আমাৰ মানুহে, তেতিয়াহ'লে কোনে জীয়াই ৰাখিব, হয়নে নহয় বাৰু? আমি নিজে জীয়াই ৰাখিব লাগিব। আৰু দীঘলীয়া নকৰোঁ, যথেষ্টখিনি শিল্পী আছে, গৰমো বহুত।
আপোনাক আৰু কেইটামান প্ৰশ্ন সুধো আৰু সুধা নালাগে নেকি বেয়া পাব ৰাইজে আপুনি জানেনে মন্ত্ৰী কাক বোলে আকৌ উঠছেনে মন্ত্ৰীকাক বোলে বা পাহৰি কি মনত পৰি যায় যাৰ চাৰিওফালে থাকে অসংখ্য ভণ্টি তাকে বোলে মন্ত্ৰী মই হ'ম মন্ত্ৰী লগত লৈ ফুৰাম এখন ফণ্টি খান্দি খান্দি দেশ খান্দিম লুটি পুতি মই হ'ম মন্ত্ৰী কৈছি না খুৰীহঁত দাদাহঁত তাকে বোলে মন্ত্ৰী এতিয়া মন্ত্ৰীয়ে ভোটটো পোৱাৰ পিছত জনসাধাৰণে বানপানীত মল্লিও মৰ খাব নাপায় মল্লিও মৰ মুঠতকৈ মন্ত্ৰী হ'ব লাগে তাকে বোলে মন্ত্ৰী হেৰি আপুনি কওকচোন বহু বচন কাক বোলে কি যি সুধি থকা ভাই আগতে কৈয়ে আছোঁ বহু বচন কাক বোলে নাজানা যাৰ ঘৰত বহুত বাচন থাকেই তাকে বোলে বহু বচন আৰু দীঘলীয়া নকৰ বঢ়িয়াকৈ কৈ দিছোঁ হেৰি এই দাদাই তেতিয়াৰ পৰা বুন্দিয়া বাৰীৰ লগত পুৰা টাৱাং টিং মাৰি আছে নহ'লে থৈ যাওঁ নালগে এই কম নহয় বিয়া হৈছে জানো আমাৰ ধ্যান চকু এতিয়া ভালে হৈছে তাত বাঢ়ি নাছে এতিয়া ভৈকা বাহৰ ৰাখি আনি আছে কইনাটো চাই আছে যদি গালি পাৰি নিবো আহি কিয়নো ক'ব লাগে হা আনা নাই কইনাটো কইনা থাকিব আকৌ আগত লাগি মোৰ কইনাকেইটা চাবা এনেই ধেমালি কৈছোঁ দে বেয়া নাপাবি বাৰু নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সঁচাকৈ আপোনালোকৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিব পাই আমি অতিকৈ আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ অনুষ্ঠানটি শেষ হৈ নোযোৱালৈকে আপোনালোকে এনেদৰে শৃংখলাবদ্ধভাৱে অনুষ্ঠানটি উপভোগ কৰি থাকক আজি আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিম গতিকে যোৱাৰ আগত আপোনালোক সকলোকে দুটি কথা কৈ যাব বিচাৰিছোঁ এই দুটি কথা হয় ৰাইজ আপোনালোকৰ চকুত কেতিয়াও চকু পানী জমা হ'ব নিদিব নিদিবিদেই খুৰীহা ক'ৰবাত বোলা জমা হোৱা পানীত মেলেৰিয়া মহে ডিমা পাৰে এইটো চিৰিয়াছ কথা কৈ আছোঁ এইটো চিৰিয়াছ কথা খুৰীহঁতে বুজি নাপায় বুলি কৈছোঁ আপোনালোকৰ চকুত যদি চকু পানী ওলায় তেতিয়াহ'লে মচি দিয়া মানুহ বহুত পাব খুৰীহা যেতিয়া নেকি চকুৰ পেৰে চকু পানী ওলাব তেতিয়া মুচি দিয়া মানুহ বহুত পাবি যেতিয়া নেকি নাকৰ পেৰে শিঙো ওলাব তেতিয়া মুচি দিয়া মানুহ নাপাবি গতিকে ৰাইজ আপোনালোকে ইমান সুন্দৰকৈ জাতি বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানটি উপভোগ কৰি আছে আপোনালোকৰ নিজৰে ল'ৰা ছোৱালীয়ে এই অনুষ্ঠানত নৃত্য কৰিছে গীত পৰিৱেশন কৰিছে সঁচাকৈ দেখি অতিকৈ আনন্দিত হৈছোঁ আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ আহকচোন আমি যোৱাৰ আগত সকলোৱে এবাৰ একেলগে কৈ যাওঁ বাজক দবা বাজক শংখ বাজক মৃদংগোল অসম উন্নতিৰ পথত জয় আই অসম বল সকলোৱে এবাৰ ক'ব লাগে জয় আই অসম জয় মাছপাৰা জয় ধন্যবাদ শুভৰাত্ৰি আমাৰ যদি কমেডি কৰোঁতে কিছুমান হৈছিল লোকটো উপস্থাপন কৰা হৈছিল তেতিয়াহ'লে আপোনালোকৰে ভাতৃভূত বুলি যেন ক্ষমা কৰি দেই ধন্যবাদ শুভৰাত্ৰি জয় আই অসম